মেঘৰ নাচোনে পৃথিৱী কপালে নমস্কাৰ বন্ধুসকল 10 মিনিটছ ব্লগলৈ আকৌ এবাৰ স্বাগতম জনাইছো সকলোকে দুমাহ ধৰি চেনেলটো মই ইউজ কৰা নাই অকল দুটা ভিডিঅ' আপলোড কৰি বহি থাকিলো আজি ইউটিউবটো খুলি সেটিংসটো খুলি চাওতে দেখিছো যিবিলাক কিবা গ্ৰাফ কিছুমান দেখুৱাই থাকে সেই গ্ৰাফবোৰ মোৰ একদম তললৈ গৈ মাটিৰ তলত সোমাই গৈছে গৈ তললৈ নামি গৈ watch time or graph থাকে subscriber increase or graph থাকে আৰু সবতকৈ ডাঙৰ কথা মই কৈ দিছো এটা যে মোৰ যেটো subscriber আছে হেতু এটা লেখত লবলগীয়া subscriber মোৰ 86 টা subscriber আছে মোৰ গটিকে আজি ভিডিওটো যাতে 86 টা মানুহে চাই মই হেকিনিকে আশা কৰিলো আৰু মোৰ ইউটিউবৰ যেল গ্ৰাফ এই যেটা গ্ৰাফ মোৰ একদম মাটিৰ তলত সোমাই গৈছে নামি গৈ হেটা যাতে আকাশ ছুৱে গৈ তাৰে কামনাৰে আজি ভিডিওটো আপোনালোকৰ আগত আগবঢ়াইছো আজি একচুয়ালি অফিস বন্ধ আছিল কিন্তু এবাৰ অফিসত গলো মই কিবা কাম অকমান আছিল কাৰণে তাৰপিছত আহি অকমান হলো শুই উঠি দেখিলো বিৰাট বতৰটো বেয়া পুৰা ডাৱৰীয়া বতৰ আৰু আমাৰ ঘৰৰ ফালে বৰষুণ দিছে আজি মোৰ ঘৰ হৈছে দৰং জিলাৰ নিচৰাবাৰী গাঁৱত ঘৰৰ ফালে পুৰা ধুমুহা বতাহ মই মোৰ মামীৰ WhatsApp ষ্টেটাছত দেখিছো অলপ আগত বতাহ বৰষুণৰ ভিডিঅ' গুৱাহাটীতো দিব ৰাতিলে বৰষুণ কাৰণ বতৰটো বহুত বেছি ডাৱৰীয়া বাহিৰত ঠাণ্ডাও পৰিছে অকমান গতিকে আজি বৰষুণৰ ৰিলেটেড এটা গান গাও গানৰ সেশন এটা আপোনালোকৰ লগত কৰো আজি এনেই মই গান গাই ফেসবুকত আপলোড কৰি থাকো ক'বাত আপলোড কৰি থাকো ইউটিউবত কেতিয়াও মোৰ চেনেলটোত দিয়া হোৱা নাই গতিকে বৰষুণৰ ৰিলেটেড গান এটাই গাও ষ্টাৰ মেকাৰত গাব লাগিব বহুত দিন এটা গান ময়ো শুনা নাই আপোনালোকেও চাগে শুনিব পাহৰি গল এই গানটো বহুত দিন মই কাৰো ঘৰতো শুনা নাই গতিকে আজি বৰষুণ বুলি মই এই গানটো এবাৰ আউৰাই দিও জুবিনদাৰ কণ্ঠত গোৱা এটি গান টুপাল টুপাল বৰষুণে আহি চকুৰ পটাত চুমা হিচি দি যায় মই ষ্টাৰ মেকাৰত মিউজিকটো লগাই লওঁ গানটোত যেনেকে মেঘৰ গৰ্জন উঠি আছে তেনেকে যাতে আজি ৰাতি গুৱাহাটীতো মেঘৰ গৰ্জন উঠে তাৰে কামনাৰে গানটো আপোনালোকৰ আগত আগবঢ়াইছো টোপাল টোপাল নহয় যাতে বহুত ডাঙৰ ডাঙৰ টোপালৰ বৰষুণ পৰে সেইটো এটা কামনা কৰিলো মই কেৰিয়াৰটো তলত থৈ দিছো সেইটো উঠাই দিওঁ ওপৰলৈ মেঘৰ নাচোনে পৃথিৱী কপালে সেউজহাৰ আজি বাতৰি পাই উপচি আহে কলিজাৰে জোৱাৰ গুহে গুহে শুনো গীতিৰ বৰষা টোপাল টোপাল বৰষুণে আহি চকুৰ পটাত চুমা হিচি দি যায় টোপাল টোপাল বৰষুণে আহি বহুত ফেভাৰিট গান হয় মোৰ এইটো এইখিনিতে সমাপ্ত কৰিছো বৰষুণৰ বতৰ গতিকে বৰষুণৰ গানে গাও আকৌ এটা গান গাম।
জুবিনদাৰ গানটো হৈছে কেতিয়াবা ৰ'দে মাতে কেতিয়াবা বৰষুণে। সেইটোৱে হৈ আছে, দিনত ৰ'দে মাতে, দিনত ৰ'দে মাতিছে। মই আজি স্কুটি লৈ গৈছিলোঁ অফিচলৈ, ৰ'দে ইমানেই মাতিছে গোটেই ক'লা পৰি গৈছে হাত চাত। আৰু কেতিয়াবা বৰষুণে, এতিয়া বৰষুণে মাতিছে। গতিকে গানটো আৰম্ভ কৰোঁ। মই ষ্টাৰ মেকাৰত মিউজিকটো উলিয়াই লৈছোঁ, উলিয়াওঁতে টাইম লাগিলে অকণমান। কেৰিঅ'কেটো তলত থৈ লৈছোঁ কাৰণ চাউণ্ডটো বহুত, মোৰ মানে ৰেকৰ্ডিঙৰ একো গান ৰেকৰ্ডিঙৰ একো এনেকুৱা আহিলা পাতি নাই, গতিকে এনেকেই কৰোঁ, কেৰিঅ'কেটো থৈ মোবাইল ৰেকৰ্ড কৰোঁ। রোদে মাতে কেতিয়াবা বৰষুণে কেতিয়াবা রোদে মাতে কেতিয়াবা বৰষুণে কেতিয়াবা ধুমুহা হৈ উবাই যায় জীবনে কেতিয়াবা ৰ'দে মাতে কেতিয়াবা বৰষুণে। এনেকুৱা এটা লিৰিক্স লিখিছে জুবিন দাই। কেতিয়াবা ৰ'দে মাতে কেতিয়াবা বৰষুণে, আৰু জীৱনে কেতিয়াবা ধুমুহা হৈ কোবাই যায়। মানে বহুত গভীৰ এটা মিনিং। ইয়াৰ পিছৰখিনি বহুত টানিব লাগে, মই যদি টানিব নোৱাৰোঁ ক্ষমা কৰিব। কেতিয়াবা ফুল ফুলে কেতিয়াবা ফুল সৰে কেতিয়াবা নদী বাঢ়ে কেতিয়াবা নদী ভাঙে কেতিয়াবা নিজানতো শব্দ কথা সৰে কেতিয়াবা শব্দতো নিজানৰো ৰাতি নামে কেতিয়াবা ৰ'দে মাতে কেতিয়াবা বৰষুণ। কেতিয়াবা ফুল ফুলে কেতিয়াবা ফুল সৰে, এইখিনি টানিবলৈ বহুত বেছিয়েই টান। আপোনালোকে এবাৰ চেষ্টা কৰি চাব পাৰে নিজে টানি। গতিকে তথাপিতো মই গাইছোঁ আপোনালোকৰ আগত, লাজ চাজ কৰা নাই আৰু দিয়কচোন। এতিয়া আজি যিহেতু শনিবাৰ, মাইকটো বন্ধ কৰি লওঁ। মই গান গাই থকা বুলি ভাবিছিলোঁ, ষ্টেজত থকা বুলি ভাবিছিলোঁ, মই এনেকুৱা এটা ফিল হৈ আছিলে। যিহেতু আজি শনিবাৰ, চবৰে কি প্লেন, কালি দেওবাৰে কি প্লেন, মোক কমেণ্ট কৰি জনাব। কমেণ্ট কৰিবলৈ মানুহ মোৰ ছাবস্ক্ৰাইবাৰ সেই 85, 86টা কিবা আছে, গতিকে গোটেইকেইজনে কমেণ্ট কৰিলে ভাল পাম আৰু এবাৰ যদি দেখা পায় ভিডিঅ'টো। গতিকে এটা এটা কমেণ্ট কৰিব, আৰু কমেণ্টৰ মই ৰিপ্লাই দিম। মোৰ লগত কথা গোটেইকেইজন মানুহ, যিকেইজন মোৰ ছাবস্ক্ৰাইবাৰ, গোটেইকেইজন মোৰ চিনাকি হয়। মোৰ অফিচৰ কলিগ, নহ'লে মোৰ ৰুমমেট, মই য'ত থাকোঁ তাৰে ওচৰ চুবুৰীয়া লগৰ, মোৰ ঘৰৰ মানুহ, ফেমিলিৰ মানুহ। গতিকে চবেই এটা লাইক কৰিব, চবেই কমেণ্ট এটা কৰিব। চবতকৈ ডাঙৰ কথা হ'ল, মোৰ চেনেলটোৰ নাম হ'ল 10 মিনিটছ ব্লগ। 10 মিনিট নোহোৱালৈকে মই এনেকৈ কথা কৈয়ে থাকিব লাগিব। আৰু গতিকে এবাৰ চাই লওঁ কিমান সময়, কিমান মিনিট হৈছে। 15 মিনিট হৈ গৈছে। এতিয়া অকণমানো দেৰি নকৰাকৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ।